এতিয়া এক্সাম দিবলৈ গৈ আছোঁ 6 মাইল আহিছোঁ এতিয়া আমি পামগৈ আৰু এতিয়া গৈ পাই লওঁগৈ তাৰপিছত তাত কিমান ল'ৰা ছোৱালী আছে আহিছে কিমান কি আছে লগৰকেইটা দি ওলালে বুলি কৈছে তাহাঁতি ফোন কৰিছিল এতিয়া তাৰপিছত আমি এতিয়া যাম তাৰপিছত গৈ তাত দেখাইছোঁগৈ তাত কিমান ল'ৰা ছোৱালী মানে কেণ্ডিডেট আছে আৰু লাইন পাতি আছে চাগে আমি আকৌ লাইন পাতিবগৈ লাগিব গৈ ইয়াৰ পৰা এইবিলাক কেণ্ডিডেট কেনেকুৱা হৈছে কোৱা এই এক্সাম দিয়া নাই তথাপি দিয়া ভাল হৈছে বোলে এইবিলাক কেণ্ডিডেট পুৰা ধৰি আছে দেই আমি পাই গ'লোঁ এতিয়া মোবাইল এলাও নাই মানে ভিতৰত সেইটো কাৰণে মই মোবাইলটো থৈ দিছোঁ আৰু বাই বাই এয়া এতিয়া আমাৰ এক্সাম এদায় হৈছে ফোন বিতুপন দাই ফোন কৰিছে চবৰে ভাল হ'ল কৈছোঁ তিলকৰ বেয়া হ'ল কৈছোঁ দেই ই মানুহটো চিন্তা কৰি থাকে কৈছে ভোক লাগিছে মই দিনটো একোৱে খোৱা নাই এয়া পপ খাম এতিয়া আমি খানাপাৰা পাই গৈছোঁহি আহি ঘৰলৈ যাম এতিয়া ঘৰলৈ যাম এইজন আমাৰ মেইন মালিক এতিয়া আকৌ বাছত উঠিম বাছত উঠি কিনে ৰেল ষ্টেচন যাম আৰু ৰেল ষ্টেচনত গৈ ঘৰলৈ যাম আৰু ঘৰত গৈ আকৌ কাইলৈ শুম আৰু সেইটো অন্ধকাৰৰ ভিতৰত গৈ আছোঁ আমি গোপনভাৱে মই বহিব পাৰিম অ'কে এইটো ভাল ল'ৰা মোক আকৌ ভাড়া দি দিছে দেখিছে নহয় কেনেকৈ খুন্দিয়াই মেলি গৈছে আৰু ইয়াত স্পীড যোৱা মই এনেকৈ ভিডিঅ' বনাই যাওঁতে মোবাইলটো বোলে থাপ মাৰি কোনোবাই লৈ গৈছে বোলে তেতিয়া কি হ'ব মোৰ বাৰু হা যি হ'বলৈ আছে লাগে সেইটোৱে হ'ব মানে সেইটো নহয় মোৰ জীৱন ধ্বংস মানে বৰবাদ হৈ যাব তো আমি খোজকাঢ়ি গৈ আছোঁ ভোক লাগিছে মোৰ বেছিকৈ ভোক লাগি গৈ আছে যিমানে খোজকাঢ়িছোঁ হজম হৈ গৈ আছে ভিতৰত থকা বস্তুখিনি আৰু ভোক লাগি গৈ আছে ককায়েক ভাইটি দুটা আছে এই দুটা ইমান স্পীডত খোজকাঢ়ে নহয় ষ্টেচন পাইছোঁহি আৰু এতিয়া আমি মানে এতিয়া লগৰ এটাক লগ কৰিব যাম আমাৰ হিৰক দাদাক তাৰ পৰা মোবাইল ল'ব আছে আজি চবফালে দিন বেয়া দেই আজি নকা দিন বেয়া মোৰ ইয়াত পেচাব নকৰিব য'ত পা ততে অকলে মুতিব লাগে যে অকলে কিবা দেখি খালেহে হয় মুতুনকৈ থাকে দেখিছে নে কি হৈছে ইয়াত এনেকৈ হ'লে কেনেকৈ হ'ব মুতিব লৈছে নেকি বুলি ইয়াত বিৰাট ধুনীয়া নামৰ ট্ৰেইন এখন আছে সেইখন চোৱা সেইটো কি কৰিছে সেইটো কি পৰু সেইটো এ নি সেইটো পৰু গাই পু তো গৰম উঠি গৈছে পুৰা ঠাণ্ডা দিনত ইমান গৰম এয়া চব গুৱাহাটী তো এতিয়া লগৰটোক লগ কৰি লওঁগৈ এতিয়া বলক তাত যাওঁ ট্ৰেইন কেইটা বজাত আছে মানে আৰু সেইটোকে চাব লাগিব আমি টিকেট চাই আছে সিহঁতি লগৰকেইটা
নামডিং জংচন ৰখিব ষ্টেচনৰ পৰা ওলাই আহিছোঁ এতিয়া তামোল খাই আছোঁ আৰু মই ভাত খাই উঠি পানী দেখিছে আমি ষ্টেচনত ৰখি আছোঁ এখন ৰখি আছে ভিতৰত পুৰা অন্ধকাৰ বাবে আমি ভিতৰলৈ যোৱা নাই বাহিৰত ধুনীয়াকৈ বহি আছোঁ ইয়াত একদম দিনটো মানে পুৰা ভাগৰ লাগি গৈছেগৈ মানে আৰু কিমান খোজকাঢ়িব চকু ক'লা ক'লা মানে কি ক'বা কালিৰ পৰা হোৱা নাই ন চকু ক'লা ক'লা মানে আৰু কেইটামান দেৰি পিছত বহুত কিবা কিবি হ'ব এতিয়া তোমাৰ হাতখন চাওঁ ৰোলেক্স বেচাটো আজি ইণ্টাৰভিউ দিবলৈ পিন্ধিলে ধুনীয়াকৈ মই কৈছোঁ তাক বোলো আজি বোলো নিদিয়ে নহয় বোলো সি এতিয়া সেইটোকে দেখাইছে দেখিছে ন কেনেকৈ কিন্তু মানুহটো ইফালে মোক কৰি আছে কিন্তু দেখাওঁ বুলি দেখাই আছোঁ ৰোলেক্সৰ ঘড়ী আৰু আজি কি জানানে এইটো মোৰ ছেকেণ্ড জাৰ্ণি হ'ব ট্ৰেইনত গুৱাহাটীও ছেকেণ্ড টাইম আৰু ট্ৰেইনৰো ছেকেণ্ড টাইম একেবাৰে আগতে 2015 চনত আহিছিলোঁ তিনিচুকীয়ালৈ নহয় তিনিচুকীয়াৰ পৰা নাহৰকটীয়ালৈকে দুলীয়াজানলৈকে গৈছিলোঁ আৰু এইবাৰ ছেকেণ্ড টাইম হৈছে এইবাৰ মোৰ মানে আজিলৈ দ্বিতীয়বাৰ মানে ট্ৰেইনত আহিছোঁ একেবাৰে 2015 নে 16 চনত আহিছিলোঁ আৰু লাষ্ট লিডৰ ইণ্টাৰচিটি এক্সপ্ৰেছ মোবাইলত দিছোঁ এতিয়া আমি ট্ৰেইনত উঠি গ'লোঁ আৰু ট্ৰেইনৰ লাইট চাইট জ্বলাই এইফালে ফনেন্দ্ৰ হৈ আছে এতিয়া আৰু ট্ৰেইনখন ষ্টাৰ্ট দিয়া নাই এতিয়ালৈকে তাৰপিছত লাইটবিলাক দিছে আৰু মই ওপৰত একেবাৰে ওপৰত শ্লিপাৰত শুই ল'লোঁ দেখিছে ন একেবাৰে ওপৰত তাৰপিছত এইফালে আছে ভাইকজন তলত শুই আছে আমাৰ তিলক দা এতিয়া ৰাতিপুৱা হৈ গৈছে আৰু আমি বজো আহি পাই গ'লোহি কিন্তু মোবাইলৰ চাৰ্জ অকল 2% আছে ছুইচ অফ হৈ যাব সেইটো কাৰণে মই ভাবিলোঁ মানে কথাটো কৈ দিয়া ভাল হ'ব আৰু ভিডিঅ'টো বনাই একেবাৰে মানে চাৰ্জ নাই যে সেইটো কাৰণে বেয়া চাই নাপাব আৰু বাকীখিনি দেখাব নোৱাৰিমগৈ আৰু ক'ত নামিলোঁ কি কৈ দিলে ট্ৰেইনৰ মানে প্লাগকেইটা গোটেইকেইটা বেয়া এটাতো চাৰ্জ দিব নোৱাৰিলোঁ ইণ্টাৰনেট 4টা আছিলে গোটেইকেইটাই বেয়া সেইটো কাৰণে তো বন্ধুসকল মই মানে কি হ'ল তিনিচুকীয়ালৈকে নগ'লোগৈ দুলীয়াজানতে নামি দিলোঁ আৰু দুলীয়াজানত মানে দাদা এজনৰ ছোৱালী এজনী মানে কালি জন্ম হৈছে তাৰপিছত মই মানে সেইটোকে খবৰটো লৈ যাওঁ বুলি মানে দুলীয়াজানত নামি দিলোঁ দুলীয়াজানত নামি এতিয়া অইল মেডিকেল আহিলোঁ তাৰপিছত এতিয়া মানে তালৈ ৰখি আছোঁ সি ঘৰত গা ধুই আছোঁ বুলি কৈছে তাৰপিছত আহিব সেইটো কাৰণে মই বাহিৰতে ৰখি আছোঁ আৰু তাৰপিছত সি আহি লওক তাৰপিছত মেডিকেলত সোমামগৈ আৰু পোৱালীজনী চাই যাম একদম ফটো দেখিলোঁ কালি একদম কেনেকুৱা বগা নহয় বহুত ধুনীয়া একদম সেইটো কাৰণে মই এতিয়া ৰখি দিছোঁ আৰু বাহিৰত সি আহি লওক তাৰপিছত তাত সোমামগৈ গৈ তো এতিয়া কাৰণে বাই বাই